হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় সকলোৰে ভাল। তো বহুত এটা জানিবলগীয়া কথা, ইনফৰ্মেশ্যন এটা দিবলৈ গৈ আছোঁ, মোৰ লগত যিটো স্কেম হৈছে। তো এইখন হ'ল মোৰ গাড়ী জুম, আৰু এইখন কিনিছিলোঁ মই গোলাঘাটৰ পৰা। তো এইখন গোলাঘাটৰ পৰা কিনিছিলোঁ। তো আছোঁ এতিয়া গুৱাহাটীত। তো এইখন মই ছাৰ্ভিচিঙত নিলোঁ, 3বাৰমান ছাৰ্ভিচিং কৰিছোঁ ইয়াতে, খ্ৰীষ্টান বস্তি অটো ৱৰ্ল্ড ব্ৰিজমোহন ৱৰ্কশ্বপত। তাতে মোক কি কৰিছে, গাড়ীখনৰ মোৰ প্ৰব্লেম বেলেগ একো নাছিলে, অকল ৰেষ্ট অলপ বাঢ়ি যায়। এই এক্সেল কেবুলডাল মই চেঞ্জ কৰিছোঁ, প্লাছ তেতিয়া ঠিক হোৱা নাই। সিহঁতে এক্সেল কেবুলডালৰ প্ৰব্লেম বুলি কৈছে, মোক চেঞ্জ কৰি দিছোঁ। তো ঠিক নহ'ল। তো এতিয়া গাড়ীখনে এতিয়া প্ৰব্লেম দিয়ে আছে, মোৰ বহুতখিনি প্ৰব্লেম দি আছে। এক্সেলটো বাঢ়ি যায়, প্লাছ আৰু হেডলাইটটো নজ্বলা হৈ থাকিলে, এইটো হেডলাইটটো নজ্বলা হ'ল। তো ইয়াতে ৱাৰডাল ছিগি আছিলে। সিহঁতে কি কৰিছে, সিহঁতে গাড়ীখন ঠিক কৰক চাৰি ৱাৰডাল বেছিকৈ ছিঙিহে পেলালে। প্লাছ মোক কৈছে 5,000 টকা দিব লাগিব, 5,000 যে গোটেই ৱাৰিংটো চেঞ্জ কৰিব লাগিব সিহঁতে আৰু গাড়ীখন থৈ অকণমান মই খানা খাবলৈ ওলাই আহিছোঁ। তো সিহঁতে মোক কৈছে, গাড়ীখন অলৰেডি চাফ চিকুণ কৰি ধুনীয়াকৈ থৈ দিছে, কৈছে যে হৈ গ'ল, লাইটৰ প্ৰব্লেমটো ছল্ভ হোৱা নাই, তো গাড়ীখন থৈ যাব লাগিব। সিহঁতে ছাৰ্ভিচিং কৰাই নাই, গাড়ীখন ঠিক কৰা নাই, তেনেকৈয়ে কৈ দিছে যে গাড়ীখন ঠিক কৰিলোঁ মই, হৈ গ'ল, খালি লাইটটো প্ৰব্লেমটো ছল্ভ হোৱা নাই, সেইটো হেৰি কৰিব লাগিব। তো কি কৰিছে সেই টাইমত সিহঁতে, সেইটো মই নাজানো আৰু। তো এনেকুৱাখিনি স্কেম সিহঁতে চলাই থাকে, বহুত টকাত ডিমাণ্ড দি থাকে তো আপোনালোকে যদি ভৱিষ্যতে এইখন ল'ম বুলি ভাবিছে, এনেকুৱা এখন ল'ম বুলি ভাবিছে জুম, তো মোৰ হিচাপত নোলোৱাই ভাল হ'ব, কাৰণ বহুত বেকৱাৰ্ড গাড়ী হয় এখন। ইটোৰ পিছত সিটো প্ৰব্লেম, আৰু চলোৱাবিলাকে হয়তো পাইছে চাগে, ইটোৰ পিছত সিটো প্ৰব্লেম ওলাই থাকে, এটা নহয় এটা প্ৰব্লেম ওলাই থাকে। একদম থাৰ্ড ক্লাছ গাড়ী, হিৰোৰ একদম থাৰ্ড ক্লাছ গাড়ীখনে হৈছে এখন জুম। তো আপোনালোকে যদি লয়, কিন্তু ফচি যাব বহুত বেয়াকৈ। তো কেতিয়াও নল'ব, এইখন গাড়ী লৈ একো শান্তি নাপায়। আৰু কিছুমান মোৰ ওচৰত ভিডিঅ' ফুটেজ আছে, মই য'ত ছাৰ্ভিচিং কৰা টাইমত মই ভিডিঅ' কৰিছিলোঁ, মই এয়া দেখাইছোঁ। তো এইবিলাক খুলিছে, তো প্লাগটো বাৰু অকণমান লেতেৰা হৈ আছে বাৰু, প্লাগটো চেঞ্জ কৰিবলৈ ক'লে কৰি দিলোঁ, কোনো কথা নাই। তো বাকী ইটো যি টি এনেই খুলি আছে। তো এইফালে এইটো খুলিছে, মোক কৈছে যে চেক কৰিব লাগিব, এতিয়া ছাৰ্ভিচিঙত এইবিলাক মই ভাবিছোঁ ঠিকে আছে, চব চেক কৰিছে। এতিয়া পিছত এইবিলাক চব খোলাৰ পিছত কৈছে যে নাই, এইটো প্ৰব্লেম হৈছে আপোনাৰ, সেইটো প্ৰব্লেম হৈছে, দুনিয়াভৰ প্ৰব্লেম দেখাই আছে। অকল সিহঁতক পইচা লাগে, পইচা। তো এইডাল দেখিছেনে কেবুলডাল, তো সেই কেবুলডাল যিডাল এই ক'লা কেবুলডাল আছিলে ভিতৰৰ পৰা ইয়ালৈকে, এতিয়া কেবুলডাল ছিঙি পেলালে। তো অকণমান কাটা আছিলে, কাট খাই আছিলে কেনেবাকৈ নাজানো আৰু। তাৰপিছত এই কেবুলডাল পূৰা ছিঙি এডাল সেয়াৰ পৰা হেৰি কৰি দিলে। তো এইডাল পূৰা ছিঙি দেখিছেনে, এটা ক'ত জইন দি থৈছে, এডাল দেখিছে এই হালধীয়া এডাল ক'ত জইন দি থৈছে। তো এইবিলাক দি কৈছে, এইবোৰ নাই নহ'ব, এডাল চেঞ্জ কৰিব লাগিব, পূৰা 5,000 লাগিব, অল গোটেই ছেটটোকে চেঞ্জ কৰিব লাগিব, কেবুলৰ গোটেই ছেটটোকে চেঞ্জ কৰিব লাগিব। তো 5,000 লাগিব বোলে তাতে। তো মোৰ তো এইখনেই হৈছে সেইখন ৱৰ্কশ্বপ অটো ৱৰ্ল্ড ব্ৰিজমোহনৰ। তো এইখন অকণমান ভিডিঅ'টো উঠাই দিলোঁ। তো আপোনালোকে যদি ছাৰ্ভিচিং কৰিবলৈ নিয়ে, তো পৰাপক্ষত গাড়ীখন এৰি একেবাৰে নাযাবই। তো ইহঁতে বহুতখিনি স্কেম চলাইছে, কিবা এটা কৰি দিব। চবতে কোৱা নাই, চবেই এইটো নকৰে বাৰু, তো মেক্সিমামেই কৰে। সিহঁতে কি কৰে, তাত থকা যিবিলাক এমপ্লয়ী, সিহঁতে পাৰ্টছ লগাবলৈ বিচাৰে। তো সিহঁতে যদি পাৰ্টছ লগাই, তাৰ ওপৰত ডিপেণ্ড কৰি সিহঁতৰ চেলাৰী ইনক্ৰিমেণ্ট হয়, বহুতখিনি কথা সিহঁতৰ। বেছিভাগ সিহঁতি সেইটো স্কেম চলায়, যিটো আপোনাৰ ভাল হৈ থাকে সেইটো বেয়া কৰি দিব সিহঁতে মেক্সিমাম। তো এনেকুৱাবিলাক চলি থাকে জেগাই জেগাই, কিন্তু চব জেগাতে নহয়। তো মই গোলাঘাটত ঠিক কৰিছোঁ, তাত বাৰু একো প্ৰব্লেম নাই। ইয়াতে বহুতখিনি সিহঁতি, য'ত মই খ্ৰীষ্টান বস্তি অটো ৱৰ্ল্ড ব্ৰিজমোহন তাতে কৰিছোঁ, সিহঁতি এনেকুৱাবিলাক কাম কৰি থাকে। তো মোক এটা কথা মই বুজি নাপালোঁ, নতুন গাড়ীখনত ৱাৰেণ্টি বোলা বস্তুটো একোৱেই নাই নেকি? তাত একোৱে ৱাৰেণ্টি নাই, চব কিনিব লাগিব কৈছে, একো এটা পাৰ্টছৰ ৱাৰেণ্টি নাই বোলে। কিহৰ কাম আছে? নতুন গাড়ীখন কি কাম আছে? ইমান টকা লাখ টকা কিনি সেইখন যদি প্ৰতিটো বস্তুৱেই যদি কিনিব লাগে, আজি 6 মাহ হৈছে, তো ৱাৰেণ্টি বোলা বস্তুটো একোৱেই নাই। তো সেইকাৰণে মই কৈছোঁ, বহুত থাৰ্ড ক্লাছ গাড়ী হয় এইখন পৰাপক্ষত। তো আপোনালোকে এইখন গাড়ী নিকিনাই ভাল। আৰু এইটো হুঁচিয়াৰ থাকিব আপোনালোকে, যাতে তাতে ছাৰ্ভিচিঙত গ'লে তো আপোনালোকে পৰাপক্ষত ওচৰত থাকিব, ওচৰত চাই থাকিব, নহ'লে আপোনালোকে ফচি যাব। মেক্সিমাম মানুহে এইবিলাক কৰিয়ে থাকে।
তো ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ নিচিনা মোৰ নিচিনাকৈ যাতে কোনো এনেকৈ ঠগ খাব নালাগে আৰু সিহঁতৰ নিচিনা ওচৰত পৰক, সিহঁতেও গম পাওক। আৰু পৰাপক্ষত মোৰ হিচাপত এইটো নিউজ হ'ব লাগে। সিহঁতে যিটো স্কেম চলাইছে সেইটো ভাল কাম কৰা নাই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।